এয়া আমাৰ গুনু বাবা, এয়া আমাৰ কুহি আই। এতিয়া তেওঁলোকে নালিবা নালিবা, মই 1 2 3 কাম দিতে নহয়। 1 2 3 ভাঙি দিয়া। ইয়ে এ ভাঙি গেল। আবার আই ভাঙবাই নপৰা। এবার আইকো দিম দে বনে। এবার আই আমার কুহি আই আমার ভাঙি দিব। আইটোক দিম হ'ব না? দে এতিয়া পাতাই পাতা কি দে থং দে তইও পাতছ আই ভাঙব দে 1 2 3 ইয়ে এখনে ভাঙি দিয়া ইয়ে তুমি ভাঙি দিবা এয়া দেখিলেনে ফ্ৰেণ্ডছ বাবু মইনাহঁতৰ খেল ধেমালিবোৰ আৰু এনেদৰে দিনটো উৎপাত কৰি থাকে বাৰ ঘৰলৈ গ'লে দুটাই মোক একেবাৰে টানি আজৰি একেবাৰে শেষ কৰি দিয়ে মানে সিহঁতৰ লগতে খেলি থাকিব লাগে মোক পাগল কৰি দিয়ে দুটাই আৰু সেইকাৰণে সিহঁতৰ লগতো মই সৰু বাচ্চাৰ দৰে খেলিব লগা হৈছে তথাপিও বহুত ভাল লাগে ইহঁতৰ লগত সময়বোৰ কটাই কেনেদৰে সময়বোৰ গুচি যায় ইহঁতৰ লগত খেলতে গমেই পোৱা নাযায় অৱশ্যে আজিৰ এই ভিডিঅ'টো বহুত শ্বৰ্টকৈ বনালোঁ কাৰণ বেছি সময় নাপালোঁ ভিডিঅ'টো শ্বুট কৰিবলৈ সিহঁতৰ লগত খেলতে তো পিছত মই নেক্সট এটা ভিডিঅ' বহুত লংকৈ বনাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকে চাই ভাল পাব ফ্ৰেণ্ডছ তেনেহ'লে আজিলৈ এইখিনিতে মই বিদায় লওঁ দেই